লভ এফেয়াৰৰ বাবে হত্যাৰ এটা অভিযোগ আছে, যিটো অভিযোগৰ আমি ইতিমধ্যে কেছ ৰুজু কৰিছোঁ আৰু ইতিমধ্যে 3জন লোক আমাৰ যি দেউচি গাঁৱৰ ৰাইজৰ সহায়ত আমি 3জন মানুহক কৰায়ত্ব কৰিবলৈ কৈছোঁ। বাকী আৰু যিমানকেইজন মানুহ আছে খুব সোনকালে আমি কৰায়ত্ব কৰি যাতে বেছি শাস্তি পায় আমি তাৰ বাবে সদায় চেষ্টা কৰিম। এইটো লভ এফেয়াৰ হৈছিলে বুলি গোটেই গাঁৱৰ ৰাইজে বা যিমানখিনি আমাৰ এতিয়ালৈকে তথ্য প্ৰমাণ পোৱা গৈছে, এইটো লভ এফেয়াৰ হৈছিলে বুলি হৈছিলে আৰু যাৰ ক্ষেত্ৰত মানে যিজন মহিলা আছিলে তেওঁৰ হাজবেণ্ডক অলপ দূৰলৈ মাতি নি তেওঁক হত্যা কৰাৰ এটা হেৰি আছে। আপোনালোকৰ পৰা কি বিচাৰে ৰাইজেতো বিচাৰে যোন মানে দোষী তেওঁলোকে খুব সোনকালে শাস্তি পোৱাটো তেওঁলোকে বিচাৰে আৰু যোন এতিয়ালৈকে কৰায়ত্ব হোৱা তেওঁলোকক কৰায়ত্ব কৰাটো তেওঁলোকৰ দাবী আৰু এইখিনি আমাৰ যিখিনি এইখিনি আমাৰ ডিউটিয়ে, গতিকে আমাৰ ডিউটিখিনি আমি খুব সোনকালে আমি কৰিম। ঘটনাটো এতিয়ালৈ 10 দিনমান হৈছিলে ন? কমচে কম আপোনাৰ এসপ্তাহ বেছি হৈ গৈছিলে, আপোনাৰ মিচিং হৈছিলে, কিন্তু ঘৰৰ মানুহে বিচাৰি আছিলে যদি পোৱা নাছিলে, কিন্তু অৱশেষত পৰহি দিনাখন তেওঁৰ ডেড বডিটো পোৱা গৈছে আইনদী তাতে। আৰু বাকী আমাৰ PM এক্সিকিউটিভৰ পৰা কৰি যিখিনি আমাৰ কৰণীয় আমি সেইখিনি গোটেইখিনি কাম কৰি আছোঁ। বাকী তেওঁৰ যিখিনি হয় আপোনাৰ PM পৰা যিখিনি কৰি আছিলে, তথাপি চাওঁ আচলতে কি হৈছিলে প্ৰকৃত এইখিনিও আমি জানি বুজি ল'ব লাগিব। ঠিক আছে। আজি ধৰ্ণা প্ৰচেছটো হ'ল আমাৰ আৰতী মাৰ্ডি আৰু ডেনা মুৰ্মু আৰু এই সপনা টুডু। এতিয়া ধৰ 4-5 মাহ আগৰ পৰা সিহঁতে কিলেংকিৰি লগাই আছিল। সপনা টুডু আৰু ডেনা মুৰ্মুৰ বৰিটো ক'ত হোটেলত থৈ পেলাই ৰাখিছে। পিছত আহি পেলাই আমি ধৰিছিলোঁ, তেতিয়া গাঁৱৰ ৰাইজে ধৰি পেলাই আমি মীমাংসা কৰি বুলি মাতিছিলোঁ, তেতিয়া অহা নাই। পিছত আকৌ এই আৰতী মাৰ্ডি পলাইখিনি আপোনাৰ লগত পলাইখিনি ক'তবা লুকাই থৈছে। এতিয়া আমাৰ কোৰ্টত অহা 11 তাৰিখত ফেচলা হ'বলৈ হৈ আছিল। এতিয়া আজি যোৱা 24 তাৰিখত সন্ধিয়াত এটা চম টুডু নামৰ একজন ল'ৰা এই ফোনত মাতিছে, মানে এই কেটলা পহু ফাঁচি লগাবৰ কাৰণে আইনদী ফালে মাতিছে আৰু এই মাটিৰ ফালে তাৰ পৰা ঘূৰি অহা নাই। পিছত আমি 1 তাৰিখত গম পালোঁ যে এজন মাছ মাৰিব গৈছিল আপী মানুহ, এই দেখি পেলাই আমাক খবৰ দিছে। পিছত আমি 9টা বজাত তাত গৈ পালোঁ, চাইছোঁ যে মানুহটো এইটোৱেই হয়, মানে বালিত পুতি থোৱা আছিল। পিছত আমাৰ ক'ব লাগেতো সেইটোৱেই, যাতে এই চম টুডু যাতে অতি সোনকালে পুলিচৰ হাতত আনিব লাগে, ধৰি আনিব লাগে আৰু তাৰ জৰিয়তে কাই তাত ইনভলভ আছে এইবিলাক মানুহ যাতে উচিত সাজা পাব লাগে। ধৰ্ণা কৰিব লগা হৈছে এইটোৰ কাৰণে যে 1 তাৰিখ 9:30 বজাত আমি পুলিচত জনাইছোঁ, এতে পুলিচ গৈ পেলাই ইনকুৱাৰী কৰিছে। আমি তাৰ পৰা ডেড বডিটো মানে এই প্ৰশাসন যাই পেলাই ডেড বডিটো আমি 1টা বজাত সমজাই দিছোঁ ৰাতি। পিছত আমি 2 তাৰিখত 9টা বজাত আমি এজাহাৰটো দিছোঁ। 24 ঘণ্টা পাৰ হৈ গ'ল, পুলিচে এটা মানুহ উঠাই নানিলে। আমি ওলাই পেলাই আমি বাধ্যতা হৈছোঁ যে সপনা টুডুক ধৰি আনি আৰক্ষী থানাত আমি সমজাই দিছোঁ, পুলিচক সমজাই দিছোঁ। এইটো বহুত দুখ লগা কথা। আমি ভাবোঁ এনেকুৱা মানে পুলিচ অফিচাৰ হ'ব নালাগিছিল, কাৰণ যোৱা 5 মাহ আগত সপনা টুডুক ডেনা মুৰ্মুই ফোনৰ যোগেদি কৈছিল, মোৰ আপী ক'ত ৰাখি আছে হোটেলত, আনি দিয়া, নহ'লে তোক ফোনত কাটি মাৰিম। তেতিয়া পুলিচে একশ্যন লৈছিল, সন্ধিয়াত যাই পেলাই ৱাৰ্ণিং দি পেলাই মানে ইয়াত অনা হৈছিল। তেতিয়া আমি গাঁৱৰ ৰাইজ আহি পেলাই তাক অলপ ভুল বুজাবুজি কিবা কৰি মিলাই লৈ গৈছিলোঁ। আমি
মাৰ্ডাৰ ডেট মৃত্যুৰ ডেটটো জিমা দি পেলাই আমি 24 ঘণ্টা কেছ দিয়াৰ পিছতো উঠাই কিয় নানিলে আৰক্ষী এইটো আমি এইটোৰ কাৰণে আমি সামনা কৰিব লগা হৈছে পুলিচ থানা ব্ৰহ্মপুত্ৰ বঙাইগাঁও হয় মানে তাতে আমাৰ ইভিনিছত আছে কিবা আছে মানে এই তাতে ৰাখিছিল মানে এইটো ঘটনাটো হয় যোৱা 4 তাৰিখ 10 মাৰ্চ 2022 তাৰিখে দুৰ্গা পূজাৰ সময়ত এই ইহঁতে হোটেলত আছিল তো খালপিসকলক কি ধৰণৰ শাস্তি হোৱাটো বিচাৰে আপুনি আমি শাস্তিটো এইটোৱে বিচাৰোঁ যাতে সিহঁতে যিমান হত্যাকাৰী আছে আপোনাৰ টুডুৰ লগত কোনে কোনে জড়িত আছে কোনে কোনে মাৰিব দিছে এইবিলাক উচিত সজা হ'ব লাগিব ফাঁচি দিব লাগিব আৰু আমি এইটো আপোনাৰ টুডুৰ সৰু সৰু বাচ্চা আছে ইয়াৰ ন্যায় প্ৰদান কৰিব লাগিব যদি ফাঁচি নহয় তেতিয়াহ'লে আৰু ইয়াতকৈ বেছি মানুহ ওলাই কিনে আন্দোলন কৰিবলৈ সাজু হ'ম আমি কিয় মাৰিছে তাৰ বুঢ়ীটো ক'তবা লৈ গৈছে ধীনা মুৰ্মু আৰু আপোনাৰটো ধীনা মুৰ্মু মাৰি পেলালে আপোনাৰটো ঘুষ খাই পইচা দি কিনে বেলেগত মাৰিব আপোনাৰটো মিছেছ আৰু আপোনাৰ টুডুৰ দুজন মিলি কিনে ধীনা মুৰ্মুক হত্যা কৰি পেলাই দিছে আৰু সেইটো কাৰণে আজি শান্তিপুৰ আৰক্ষীত ধৰ্ণা কৰিব লগা হ'ল আৰু কালপিত লৈ অনা হ'ল এতিয়া আপোনাৰ টুডু হত্যাকাৰী আপোনাৰ টুডুক ফাঁচি দিব লাগিব আৰু আৰতীও ফাঁচি দিব লাগিব আৰু ঘটনাটো 24 তাৰিখত ৰাতি ঘৰৰ পৰা মাতি অনা হ'ল আৰু নদীত লৈ কিনে তাতে হত্যা কৰা বালিৰ তলত পতাই দিছে আৰু যোৱাকালি ৰাতি পৰহি ৰাতি মানে উদ্ধাৰ হ'ল কিবাটো উদ্ধাৰ কৰা আনিছে আৰু মৰা মানুহটো যোনে দোষ কৰিছে কি বিচাৰে তেওঁ যোনে দোষ কৰিছে এইটো মানে এক নম্বৰ ফাঁচি দিব লাগিব আৰতী মুৰ্মু আৰতী মাৰ্ডি আৰু আপোনাৰ দুজনে ফাঁচি দিব লাগিব এক নম্বৰ ফাঁচি দিব লাগিব আৰু ধীনা মুৰ্মু ন্যায় পাব লাগিব দুজনে মানে এই দুজনে প্লানিং কৰি মাৰিছে আৰু মানে আপোনাৰ নিজৰ মাইকী আছে তথাপি আৰতী মাৰ্ডিক ৰাখিব খুজিছিল আৰু আৰতী মাৰ্ডিও বিয়া হোৱা ছোৱালী আৰু আপোনাৰ বিয়া হোৱা মানে মতা আৰু দুজনে মিলি কিনে আৰু নিজে বিয়া হোৱা বিচাৰি কিনি সেইটো কাৰণে মানে ধীনা মুৰ্মু হত্যা কৰিলে আৰু এই দুজনে মানে ফাঁচি দিব লাগিব আমাৰ প্ৰশাসন মানে দায়িত্বটো লোৱা নাছিল সেইকাৰণে আমি ৰাইজই মিলি কিনি যিজনে হত্যাকাৰী ধৰা অনা হ'ল আৰু এতিয়া আৰক্ষীত জিমা দিয়া হ'ল এতিয়া আৰক্ষীৰ পৰা মানে আৰক্ষী তদন্ত ল'ব আৰু যাতে তদন্ত মানে যিখিনি কালপিত যিমান আছিল সিহঁতে ওলাই দিব আৰু ওলাই ল'ব মানে আৰু সিহঁতে কালপিত